টেটৰ যেতিয়া আচলতে গোটেই প্ৰক্ৰিয়াটো আৰম্ভ কৰিলে তেতিয়া আমাৰ যিসকল ছাত্ৰ ছাত্ৰী শিক্ষিত ছাত্ৰ ছাত্ৰী আছিল তেখেতসকলৰ মনত আচলতে চাকৰি বাকৰি কৰিবৰ কাৰণে সংস্থাপনৰ কাৰণে এটা আশাৰ বতৰা জাগিছিল আৰু তেখেতসকলে খুব কষ্ট কৰি নিজৰ শিক্ষাৰে আগবাঢ়ি গৈ এই টেটত উত্তীৰ্ণ হৈ নিজকে সংস্থাপিত কৰিবৰ কাৰণে বা চাকৰি পাবৰ কাৰণে সক্ষম হৈছিল আৰু এইটো এটা খুব সুন্দৰকৈ গোটেই প্ৰক্ৰিয়াটো আগবাঢ়ি গৈছিল আৰু গোটেই সামগ্ৰিকভাৱে চৰকাৰী মাধ্যমৰ শিক্ষা ব্যৱস্থাটোৰ ওপৰত এটা ধনাত্মক গোটেই প্ৰভাৱ পৰিছিল আৰু বৰ্তমান সময়ত 2 বছৰৰ কাৰণে যি আচলতে টেট পৰীক্ষাটো বাতিল কৰিছে ইয়াৰ পৰা বহু ছাত্ৰ ছাত্ৰী এতিয়া টেট পৰীক্ষা দিবৰ কাৰণে তেখেতসকলে ইতিমধ্যে সাজু হৈছিলে আৰু তেখেতসকলে গোটেই প্ৰক্ৰিয়াটো আগবঢ়াই লৈ গৈছে আৰু এই সময়ত যদি নিবনুৱা সমস্যা বাঢ়িব বুলি বা চাকৰি দিব নোৱাৰিব বুলি ভাবি যদি টেট পৰীক্ষাটো বন্ধ কৰি দিয়ে তেনেহ'লে এইটো কোনো যুক্তিকৰ কথা নহ'ব কাৰণ এখন চৰকাৰক তেখেতসকলক চৰকাৰলৈ পঠিওৱা হয় বা শাসনৰ গাদীলৈ পঠিওৱা হয় একমাত্ৰ কথাটো হৈছে যে চাকৰি সৃষ্টি কৰি পেলাই আমাৰ যিসকল ছাত্ৰ ছাত্ৰী আছে শিক্ষিত ছাত্ৰ ছাত্ৰী সেইসকলক কেনেকৈ সংস্থাপিত কৰিব পাৰে আৰু এই ক্ষেত্ৰত যদি তেখেতসকলে চাকৰি দিব নোৱাৰে বুলি এটা চলি থকা এটা ধনাত্মক প্ৰক্ৰিয়া যদি তেখেতসকলে বন্ধ কৰিব বিচাৰে ই কেতিয়াও যোগাত্মক নহ'ব গতিকে আমি চৰকাৰক এই গোটেই বিষয়টো পুনৰ বিবেচনা কৰিবৰ কাৰণে আহ্বান জনাইছোঁ ইতিমধ্যে ছাত্ৰ ছাত্ৰীসকলে তেখেতসকলে মানসিকভাৱে গোটেই প্ৰস্তুতি সম্পূৰ্ণ কৰিছে টেটত অৱতীৰ্ণ হ'বৰ কাৰণে আৰু সেইসকল ছাত্ৰ ছাত্ৰীক কেতিয়াও এনেকুৱা ধৰণৰ সিদ্ধান্ত লৈ অন্যায় কৰিব নোৱাৰে গতিকে এই সিদ্ধান্ত বাতিল কৰিবৰ কাৰণে আমি ছাত্ৰ ছাত্ৰীসকলৰ হৈ আমি সদৌ অসম ছাত্ৰ সন্থাই আহ্বান